নমস্কাৰ বন্ধুসকল, আপুনি চাই আছে সুনীল টেৰন এ ইউটিউব চেনেল। বন্ধুসকল, মই আজি আপোনালোকক ৰাইজৰ ঠিকাভিত্তিক প্ৰাথমিক শিক্ষকসকলৰ চৰকাৰে যিটো প্ৰায় নিয়মীয়া কৰিছে আৰু সেই নিয়মীয়া কৰাৰ পাছত তেওঁলোকে এটি চুক্তিপত্ৰ প্ৰস্তুত কৰিছে আৰু সেই চুক্তিপত্ৰত মতে প্ৰিণ্ট, ইলেক্ট্ৰনিক, ছ'চিয়েল মিডিয়াত শিক্ষকসকলে কোনো ধৰণৰ ৰাজনৈতিক বক্তব্য দিব নোৱাৰিব আৰু স্কুলৰ 8 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত শিক্ষকসকল থাকিব লাগিব বুলি কোৱা হৈছে। তো বন্ধুসকল, মই আজি আপোনালোকক সেই নিৰ্দেশনাটোৰ ওপৰত এটি বাতৰি কাকতে যিটো খবৰ দিছে সেই খবৰৰ এটি অংশ মই আপোনালোকক পঢ়ি শুনাম। ভিডিঅ'টি শেষলৈকে চাব আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ। তো বলকচোন আজিৰ মূল ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। তো বন্ধুসকল, ইয়াত কোৱা হৈছে যে প্ৰায় নিয়মীয়া প্ৰাথমিক শিক্ষকক উদ্দেশ্যি শিক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা। প্ৰিণ্ট, ইলেক্ট্ৰনিক, ছ'চিয়েল মিডিয়াত ৰাজনৈতিক বক্তব্য নিষিদ্ধ। থাকিব লাগিব 8 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত। চৰকাৰী চুক্তিপত্ৰক লৈ তীব্ৰ অসন্তুষ্টি শিক্ষক সমাজৰ। তো ইয়াত কোৱা হৈছে ৰাইজৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি শিক্ষা বিভাগে প্ৰায় নিয়মীয়া কৰিলে যদিও এই শিক্ষকসকলৰ বাবে যিখন চুক্তিপত্ৰ প্ৰস্তুত কৰা হৈছে সেই চুক্তিপত্ৰখন দেখি সকলো শিক্ষক আচৰিত হৈ পৰিছে। বিশেষকৈ সৰ্বশিক্ষা অভিযান, অসমৰ অধীনৰ কৰ্মত এই প্ৰায় নিয়মীয়া শিক্ষকসকলে বিদ্যালয় পৰিচালনা সমিতি আৰু উন্নয়ন খণ্ড পৰ্যায়ৰ শিক্ষা বিষয়াগৰাকী BLO মাজত ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব লাগিব। চলিত 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব লগা এই চুক্তিপত্ৰৰ কেইবাটাও দফা আদৰণীয় যদিও আন কেইটামান দফাৰ দ্বাৰা শিক্ষকসকলক বাক স্বাধীনতা যেন খৰ্ব কৰিব বিচৰা হৈছে। কিয়নো শিক্ষকসকলক ছপা, বৈদ্যুতিক, সামাজিক মাধ্যমত কোনো ৰাজনৈতিক বক্তব্য দিয়াত বাধা দিয়া হৈছে। শিক্ষকসকলে সাম্প্ৰদায়িক আৰু প্ৰতিষ্ঠান বিৰোধী বক্তব্যও দিব নোৱাৰিব। একেদৰে শিক্ষকসকল 8 কিলোমিটাৰ এলেকাৰ ভিতৰত বসবাস কৰিব লাগিব। বছৰটোৰ পাৰদৰ্শিতাৰ ওপৰতহে শিক্ষক এগৰাকীৰ চাকৰিটো নিৰ্ভৰ কৰিব। এনেবোৰ দফা দেখি শিক্ষকসকল বাৰুকৈ আচৰিত হৈছে যদিও একমাত্ৰ চাকৰিটোৰ বাবেই তেওঁলোকে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। ইপিনে এই চুক্তিপত্ৰ সংশোধনৰ দাবী জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। শিক্ষক সংগঠনটোৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিত কয় যে যিহেতু ৰাজ্য চৰকাৰৰ কেবিনেটে 60 বছৰলৈ চাকৰিৰ নিৰাপত্তা প্ৰদান কৰিছে, সেই চুক্তিপত্ৰৰ লগতে বিভাগীয়ভাৱে এক নিশ্চিত পত্ৰ প্ৰদান কৰিব লাগে। শিক্ষকসকলক আনহাতে বিভাগীয় বিষয়াৰ লগত চুক্তিপত্ৰত স্বাক্ষৰ কৰাব লাগে। বহু বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকেই বিদ্যালয়ৰ প্ৰধানৰ দায়িত্বত থকা বাবে সেই সূত্ৰত তেওঁলোকে বিদ্যালয় পৰিচালনা সমিতিৰ সচিব ৰূপেও কাৰ্যনিৰ্বাহ কৰি থকাৰ পাছত নিজৰ চুক্তি নিজেই কৰিব নেকি বুলি সন্মিলনীৰ নেতৃত্বই প্ৰশ্ন উত্থাপন কৰে। চুক্তিপত্ৰত বেংক লোনৰ সুবিধা লাভৰ কথা কোৱা হৈছে যদিও প্ৰকৃতাৰ্থত চুক্তিপত্ৰৰ দফাসমূহৰ ভালকৈ পঢ়িলে বেংক বিষয়াটো বাদেই গেলামালৰ দোকানীয়েও বাকী নিদিব বুলি প্ৰকাশ কৰে সন্মিলনীৰ নেতৃত্বই। এই চুক্তিপত্ৰ সম্পূৰ্ণ নতুন চুক্তিপত্ৰ ৰূপে প্ৰকাশিত হৈছে বুলি উল্লেখ কৰি সন্মিলনীৰ নেতৃত্বই কয় যে শিক্ষকসকলৰ বিগত দিনত হেবাক চুক্তিপত্ৰখনে প্ৰতিফলিত কৰা নাই। তদুপৰি চুক্তিপত্ৰখনৰ 12, 13, 14 নম্বৰ দফাই প্ৰাথমিক শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্ব PPP আৰম্ভণি কৰিবলৈ লোৱা বুলি সন্মিলনীয়ে অভিযোগ কৰে। সেয়ে এই চুক্তিপত্ৰ সংশোধনৰ লগতে চুক্তিপত্ৰ বিভাগীয় বিষয়াৰ সৈতে স্বাক্ষৰ কৰা আৰু প্ৰয়োজনীয়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক সাক্ষীৰূপে গ্ৰহণৰ ব্যৱস্থা কৰিবলৈ সন্মিলনীয়ে দাবী জনাইছে। ইপিনে COVID-19 কাম কাজত জড়িত কৰোৱা শিক্ষকসকলক ক'ভিড যোদ্ধাৰূপে ঘোষণা কৰা স্বাস্থ্যকৰ্মীলৈ আগবঢ়োৱা সুবিধাসমূহ প্ৰদান কৰাৰ লগতে স্বাস্থ্য বীমা গ্ৰহণৰো দাবী জনাইছে সন্মিলনীয়ে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। আৰু যদি ভিডিঅ'টি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ ভিডিঅ' বনোৱাৰ প্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।